আপোনালোক সকলোকে পুনৰবাৰ washimbooktube চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ কিতাপখন হৈছে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ সোণ হৰিণৰ চেকুৰ। এই কিতাপখনত লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে আজিৰ প্ৰজন্মৰ যুৱক যুৱতীৰ জীৱন পৰিক্ৰমা, সংঘাত, জীৱনৰ ঘটনা অনুঘটনাবোৰ উপন্যাস আকাৰে সহজ ভাষাত ক'ব বিচাৰিছে। এই সোণ হৰিণৰ চেকুৰ কিতাপখন আপোনালোকে পঢ়ি গ'লে তাত প্ৰেমৰ কথা, সমাজত থকা কিছুমান দানৱৰূপী পুৰুষৰ কথা যিয়ে সমাজ একোখন কলুষিত কৰে। এনেদৰে আজিৰ প্ৰজন্মৰ যুৱক যুৱতীৰ লগত জড়িত বহু বিষয়ৰ কথা কিতাপখনত কাহিনী আকাৰে উল্লেখ কৰা আছে। আজিৰ দিনত শিক্ষাৰ ক্ষেত্ৰত চলা নম্বৰৰ প্ৰতিযোগিতা, যাৰ ফলত একোজন ছাত্ৰ ছাত্ৰী এটা যন্ত্ৰলৈ পৰিৱৰ্তন হৈছে। আপোনালোকে তলত কমেণ্ট কৰি জনাওকচোন কোনে কোনে এই কিতাপখন পঢ়িলে। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।